নমস্কাৰ, মই এষ্ট্ৰ গুৰু ৰেখাই পুনৰ নতুন এটি ধৰ্মীয় কাহিনীৰে সৈতে আপোনালোকৰ মাজলৈ আহিলোঁ। ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ সম্পূৰ্ণ শৈশৱকাল গোকুলত পাৰ কৰিছিল, নন্দ মহলত পাৰ কৰিছিল। কিন্তু যেতিয়া তেওঁ ডাঙৰ হ'ল, বুজা হ'ল, তেতিয়া তেওঁৰ আগত আহি পৰিছিল তেওঁৰ কৰিবলগীয়া বহুতো কৰ্তব্য, আৰু এই কৰ্তব্য পালনৰ হেতু তেওঁ মথুৰালৈ যাব লগা হ'ল। মা যশোদাই শ্ৰীকৃষ্ণক ইমানেই মৰম কৰিছিল যেন কোনো ক্ষেত্ৰত এনে ভাৱ হয় নিজৰ মাকতকৈও বেছি আছিল যশোদাৰ কৃষ্ণৰ প্ৰতি থকা মমতা, কৃষ্ণৰ প্ৰতি থকা মৰম। মা যশোদাই কেনেবাকৈ গম পাইছিল যে তেওঁৰ পুত্ৰ কোনো সাধাৰণ বালক নহয়, তেওঁৰ পুত্ৰ হ'ল ভগৱান, এক অৱতাৰী বালক। কিন্তু তৎসত্ত্বেও মা যশোদাই বালক শ্ৰীকৃষ্ণক তেওঁৰ মমতাৰ বান্ধনৰ পৰা মুক্ত কৰিব পৰা নাছিল। যেতিয়া শ্ৰীকৃষ্ণ ডাঙৰ হ'ল আৰু মথুৰালৈ প্ৰস্থান কৰিলে, তেতিয়া মথুৰাত প্ৰভু শ্ৰীকৃষ্ণক পিতৃ নন্দ বাবা আৰু মাতৃ যশোদাৰ স্মৃতিয়ে ব্যাকুল কৰি তুলিছিল। প্ৰভু শ্ৰীকৃষ্ণৰ এক অত্যন্ত প্ৰিয় মিত্ৰ, যাৰ নাম আছিল উদ্ধৱ, শ্ৰীকৃষ্ণই উদ্ধৱক গোকুললৈ পঠাই দিছিল আৰু কৈছিল যে, হে মিত্ৰ, তুমি গৈ গোকুলত থকা মোৰ পিতৃ মাতৃক লগ কৰা আৰু তেওঁলোকক বুজনি দিবা যাতে তেওঁলোকে নিজৰ ধ্যান নিজে ৰাখে, আৰু ক'বা যে কৃষ্ণ মথুৰাত সুখে সন্তোষে আছে। গতিকে নন্দ বাবা আৰু মা যশোদায়ো যেন গোকুলত সুখে সন্তোষে থাকে। উদ্ধৱে তেওঁৰ ৰথ তৈয়াৰ কৰিলে আৰু গোকুললৈ বুলি প্ৰস্থান কৰিলে। উদ্ধৱে গোকুলত থকা নন্দমহললৈ আহি যি দেখিলে সেয়া আছিল বৰ্ণনাতীত। তেওঁ নিজৰ চকুকে যেন বিশ্বাস কৰিব পৰা নাছিল। উদ্ধৱে দেখিলে যে অনবৰতে জিকমিকাই থকা নন্দমহল ম্লান পৰি গৈছে। নন্দমহলৰ চোৱা চিতা কোনেও কৰা নাছিল। বহু দিন ধৰি ৰান্ধনীঘৰত একো ৰন্ধা হোৱাও নাছিল। সেয়েহে ৰান্ধনীঘৰত মকৰা জাল বান্ধিছিল। চাফ চিকুণৰ নামত একো নাছিল। নন্দ বাবা আৰু মা যশোদা যেন অকালতে বৃদ্ধ হৈ পৰিছিল। উদ্ধৱে যেতিয়া মহলৰ ভিতৰ সোমাইছিল, তেতিয়া মাতৃ যশোদাক দেখা পোৱা নাছিল, কেৱল নন্দ বাবাকহে দেখিছিল। উদ্ধৱক দেখা মাত্ৰকে নন্দ বাবা দৌৰি আহিছিল উদ্ধৱৰ ওচৰলৈ বুলি, আৰু কপা মাতেৰে নন্দ বাবাই উদ্ধৱৰ মূৰত হাত বুলাই দিছিল। তেওঁ দেখা মাত্ৰেই চিনি পাইছিল যে সেয়া উদ্ধৱ আছিল। অতি মৰমেৰে নন্দ বাবাই উদ্ধৱক অহাৰ কাৰণ সুধিছিল। উদ্ধৱে তেওঁৰ অহাৰ কাৰণ ক'লে আৰু ইয়াকো ক'লে যে মথুৰাত শ্ৰীকৃষ্ণ ভালে আছে, গতিকে ইয়াত যে নন্দ বাবা আৰু যশোদায়ো নিজৰ ধ্যান নিজে ৰাখে। উদ্ধৱে ক'বলৈ ধৰিলে যে আপোনালোকে ভালদৰে খাদ্য গ্ৰহণ নকৰে, ভালকৈ নিজৰ যত্ন নলয়, এনেকৈ জানো আপোনালোকে ভালে থাকিব পাৰিব? ভোক লাগিলে আপোনালোকক ওচৰত থকা কোনোবাইহে খাদ্য খুৱাই দিব লাগে। এইদৰে জানো কোনো মানুহ জীয়াই থাকিব পাৰে? মই জানো যে শ্ৰীকৃষ্ণ যোৱাৰ বাবে আপোনালোকে অন্তৰত এক বুজাব নোৱাৰা আঘাত পাইছে, কিন্তু ইমান বেছি দুখ কৰাৰো আপোনালোকৰ কোনো প্ৰয়োজন নাই। আপোনালোকে জানে যে শ্ৰীকৃষ্ণ কোনো সাধাৰণ মনুষ্য নহয়, তেওঁ এক অৱতাৰী পুৰুষ। উদ্ধৱৰ কথা শুনি নন্দ বাবা বহুত দুখী হ'ল। তেওঁ ভাবিলে, ইমান মৰম লগাকৈ কথা কৈ বুজনি দিয়া উদ্ধৱক তেওঁলোকে একো এটা খুৱাব পৰা নাই। এনেতে ওচৰতে থকা প্ৰতিবেশী এজনে এটা বাতিত ক্ষীৰ লৈ আহি উদ্ধৱক যাচিলে। উদ্ধৱে ক্ষীৰ খাবলৈ ধৰিছিলহে, এনেতে এগৰাকী ক্ষীণ মীন বৃদ্ধা লৈ তেওঁৰ চকু গ'ল। বৃদ্ধাগৰাকী কঁপি উদ্ধৱৰ ওচৰলৈ আহি আছিল। বৃদ্ধাগৰাকীৰ দৃষ্টিশক্তিও কম হৈ গৈছিল। বৃদ্ধাগৰাকীয়ে উদ্ধৱক দেখাৰ লগে লগে উদ্ধৱক সাৱটি ধৰিলে, মাতৃ মৰমেৰে মৰম দিলে আৰু কান্হা বুলি মাতিব ধৰিলে। নন্দ বাবা দৌৰি আহিল আৰু বৃদ্ধাগৰাকীক ক'বলৈ ধৰিলে যে যশোদাও তোমাৰ কান্হা নহয়, এওঁ আমাৰ কান্হাৰ মিত্ৰ উদ্ধৱে যশোদা। মা যশোদাই এই কথা শুনাৰ লগে লগে হুৰা কান্দিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে যে কৃষ্ণই আমাক চাবলৈ কিয় এবাৰো নাহে। তেতিয়া উদ্ধৱে যশোদাকো ক'বলৈ ধৰিলে যে আপোনাৰ পুত্ৰ কৃষ্ণ সাধাৰণ মানুহ নহয়, তেওঁ স্বয়ং এক ভগৱান হয়। তেওঁৰ কৰিব লগা বহুতো কৰ্তব্য থাকে।
আৰু এতিয়া আপোনাৰো কৰ্তব্য হ'ল আপুনি যাতে নিজৰ ধ্যান ৰাখে। শ্ৰীকৃষ্ণই আপোনালোকক সান্তনা দিবৰ বাবেহে মোক ইয়ালৈ পঠিয়াইছে। মোহ মায়া কেৱল মনুষ্যৰ বাবেহে হয়। মানুহৰহে কেৱল ভাই ভনী পিতৃ মাতৃ মিত্ৰ আদি থাকে, কিন্তু ভগৱান শ্ৰীকৃষ্ণ হ'ল নিজেই স্বয়ং পৰম ব্ৰহ্ম। গতিকে কৃষ্ণৰ প্ৰতি মোহ মায়া মমতা সকলো আপুনি ত্যাগ কৰিব লাগিব। হে মা যশোদা। উদ্ধৱৰ কথা শুনি অকালতে বৃদ্ধ হৈ পৰা যশোদাই ক'ব ধৰিলে যে, হে উদ্ধৱ, তোমাৰ পৰম ব্ৰহ্ম কৃষ্ণক ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কোনোৱে বান্ধিব পৰা নাছিল, কিন্তু মই বান্ধিব পাৰিছিলোঁ উদ্ধৱ মাতৃ হিচাপে। এই বুলি যশোদাই পুনৰ ক'বলৈ ধৰিলে, হে উদ্ধৱ, পৰম ব্ৰহ্মৰ পেট কোনোবাই ভৰাব পাৰেনে? কোনোবা ৰজাই পাৰেনে? মই ভৰাইছিলোঁ মা যশোদা হিচাপে। মই কৃষ্ণক গাখীৰ খুৱাইছিলোঁ। গতিকে হে উদ্ধৱ, ভাবি চোৱা, তোমাৰ কাৰণে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে কৃষ্ণ ভগৱান হ'ব পাৰে, মোৰ কাৰণে কিন্তু কৃষ্ণ মোৰ পুত্ৰহে হয়। আৰু এটা কথা যে এবাৰৰ বাবেও কৃষ্ণক যদি মই নিজৰ পুত্ৰ নহয় ভগৱান বুলি ভাবোঁ, ভগৱান হিচাপে কৃষ্ণই নিজৰ ভক্তক চাব আহিব নোৱাৰেনে? কান্দি কান্দি মা যশোদাই ক'ব ধৰিলে যে মোৰ ভক্তিতনো কি কম আছিল যে প্ৰভু কৃষ্ণৰ কৃপাৰ পৰা মই বঞ্চিত হ'লোঁ। আমি কৃষ্ণৰ চোৱা চিতা ভালকৈ কৰা নাছিলোঁ নেকি যে আমাক তেওঁৰ কৃপাৰ পৰা বঞ্চিত কৰিলে? কৃষ্ণৰ স্মৃতিয়ে আমাক আজি শোকবিহ্বল কৰি তুলিছে। তেনেস্থলত এই সময়তহে কৃষ্ণই আমাক চাবলৈ আহিব লাগিছিল। হে উদ্ধৱ, তেওঁ যদি সঁচাকৈয়ে ভগৱান হয় কৈ দিয়াগৈ যে এবাৰ নন্দমহললৈ যাতে আহে আৰু মোক মা বুলি এবাৰ হ'লেও মাতে। নন্দবাবা আৰু মা যশোদাৰে হৃদয় বিদাৰক অৱস্থা দেখি উদ্ধৱৰ দুচকুৰে চকু পানী বব ধৰিলে। উদ্ধৱে বিদায় লৈ ৰথৰ ফালে যাবলৈ ধৰোঁতেই নন্দবাবাই ক'বলৈ ধৰিলে যে কৃষ্ণক কৈ দিবা যে কোনো সান্তনা বাণীয়ে আমাক শান্ত কৰিব নোৱাৰে। এবাৰ হ'লেও যাতে কৃষ্ণ নন্দমহললৈ আহে। উদ্ধৱে গৈ মথুৰা পালেগৈ আৰু সকলো কথা শ্ৰীকৃষ্ণক বিৱৰি ক'লে। উদ্ধৱে শ্ৰীকৃষ্ণক ক'বলৈ ধৰিলে যে হে প্ৰভু, আপুনি কিয় নাযায়? এবাৰ হ'লেও তেওঁলোকক চাই আহক। তেওঁলোক আপোনাৰ পিতৃ মাতৃ হয়। ভগৱান শ্ৰীকৃষ্ণৰ চকুলৈও নামি আহিল দুখৰ বন্যা আৰু কান্দি কান্দি ক'বলৈ ধৰিলে যে হে উদ্ধৱ, মই কেনেকৈ যাওঁ তুমিয়ে কোৱাচোন, কাৰণ এই জৰাসন্ধই বাৰে বাৰে মথুৰা আক্ৰমণ কৰিয়ে আছে। তদুপৰি মই যদি গোকুললৈ যাওঁ জৰাসন্ধই গম পাই যাব যে তাত মোৰ আপোন মানুহ আছে আৰু সি গৈ তাতো আক্ৰমণ কৰিব। মই নিবিচাৰোঁ উদ্ধৱ, গোকুলত গৈ মোৰ প্ৰাণতকৈও আপোন মানুহখিনিক জৰাসন্ধই নিৰ্যাতন দিয়ক, কষ্ট দিয়ক। যেতিয়ালৈ জৰাসন্ধক মই বধ কৰিব নোৱাৰোঁ তেতিয়ালৈ মোৰ কৰ্তব্যও পূৰণ নহয়। হে উদ্ধৱ, তুমি কি জানিবা? মা যশোদাই যেতিয়া কান্হা কান্হা বুলি গোকুলত মোক বিচাৰি ফুৰে তেতিয়া মোৰ অন্তৰাত্মাই সহ্য কৰিব নোৱাৰা হয়। মা যশোদাই যেতিয়া অলিয়ে গলিয়ে কান্হা কান্হা কৰি নোখোৱাকৈ ঘূৰি ফুৰে আৰু শেষত মূৰ্ছিত হৈ মাটিত বাগৰি পৰে, তেতিয়াহে উদ্ধৱ ময়ে দিব্যৰূপে মাক নি ঘৰত থৈ আহোঁ। বেলেগৰ ৰূপ ধাৰণ কৰি ময়ে মাক পানী খুৱাওঁ, মাৰ শুশ্ৰূষা কৰোঁ, কিন্তু মই নিজা ৰূপত যাব নোৱাৰোঁ। গ'লেই গোকুলত থকা সকলোৱে বহুত নিৰ্যাতন পাব লগা হ'ব। হে উদ্ধৱ, মা যশোদাই যেতিয়া মোৰ পালেঙৰ ফালে চাই বাৰে বাৰে কয়, হে কান্হা, কিমান দেৰিনো শুই থাকা, এতিয়াতো উঠ, মোৰ কলিজা ফাটি যায়। এই সংসাৰৰ প্ৰতি মোৰ যিমান মৰম সিমান মৰম পিতৃ মাতৃলৈও আছে, মই মাথো নিৰুপায়। এয়াই আছিল প্ৰভু শ্ৰীকৃষ্ণ মথুৰা যোৱাৰ পিছৰ নন্দবাবা আৰু যশোদাৰ কৰুণ গাথা। ভাগি পৰিছিল মা যশোদা, অলিয়ে গলিয়ে পুত্ৰক বিচাৰি মূৰ্ছিত হৈ মাটিত বাগৰি পৰিছিল মাতৃ যশোদা। আজি আমাৰ মাজৰ পৰা আমি কতই নিজৰ মাতৃক হেৰুৱাইছোঁ, কিন্তু মাতৃৰ স্মৃতি আনৰ বাবে নহয়, আমাৰ নিজৰ বাবে সদায় সজীৱ। আমাৰ মাতৃ এইভাৱে চিৰজীৱিত আমাৰ বাবে। যশোদা এটি নাম, যি নাম মাতৃৰূপে প্ৰভু শ্ৰীকৃষ্ণৰ লগত জড়িত। তেওঁ আজিও আমাৰ মাজত জীৱিত মমতাময়ী শ্ৰীকৃষ্ণৰ মাতৃ হিচাপে। আজিলৈ মই এষ্ট্ৰগুৰু ৰেখাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকলৈ অনুৰোধ,
যদিহে মোৰ চেনেলটো চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব। জয় শ্ৰীৰাম, ধন্যবাদ।